মাথো দুদিনীয়া চিগাৰেটৰ ধোঁৱা তাৰ খহনীয়া সময়ো হেনো বুৱতী নদী ৰাতিৰ গিলাচত বাকুতাৰে পানী বেচেলৰ নিশাচৰ উতনুৱা পথভ্ৰষ্ট মতলীয়া ল'ৰা বেয়া আহিম বুলিচোন খবৰো দিছিলোঁ ইমান দিনৰ পিছত আহিছোঁ সুধা সুধা ভাতকেইটাহে খুৱাইছোঁ মই কৈছিলোঁ বাপেৰৰ আকৌ গা বেয়া লাগিল কিশোৰৰ মাকে গা ভাল পাইছেনে পাইছে ঘৰলৈও আনিলে ইমান সোনকালেনো ক'ত ভাল পাব তাৰ পৰীক্ষা কি হ'ল নিদিলে মাকক মানে শুশ্ৰূষা কৰিবলৈ মানুহ নাই যে চাকৰি এটা কথা কৈছিল যে কি হ'ল ছাৰে জইন কৰিবলৈ কৈছে দৰমহা কিমান দিব 15,000 পাৰ্মানেণ্ট হ'বনে আগলৈ ভাতকেইটা খাওঁ নে নাই নহয় বাৰু কৰি থাকচোন অঁ আৰু নাখাওঁ আৰু তই ইমান খিনাইছ কেলে খিনাইছোঁ ভালহে ঠিকে আছে তোৰ মই কিন্তু তোৰ খিনোৱাটো ইমান ভাল দেখা নাই কাইলৈ গৈ ব্লাড টেষ্ট এটা কৰি আহিবি এই একো হোৱা নাই মোৰ দেউতা তথাপিতো কৰি আহিবিচোন আজিকালি মেচত গ্ৰীণ টি খাওঁ যে সেইকাৰণে খিনাইছোঁ হ'লেও মই ঘৰতো কৰি আহিবিচোন He's expecting him to do it in the upcoming rallies. A little hold and flick would be good from a Dane's perspective. এপাকতে হ'বনে তই নিজে দৌৰি চাচোন ঘৰত কেনেকুৱা এতিয়া মানুহবোৰৰ মনবোৰ মুকলি হৈছে চেণ্ডেল পাতে নাই বে ৰিপৰ্টটো লৈ মা লেবৰেটৰীৰ পৰা ওলাই অহা দৃশ্যটো যে ৰিপৰ্টটো আনিবলৈ মা গৈছিলে মই বাহিৰত বাইকত ৰিপৰ্টটো লৈ ওলাই আহোঁতে মাৰ চকু চলচলীয়া ওচৰ আহি পাওঁতে দুইফালে দুটোপাল চকুলো বৈ গৈছে তথাপিতো মুখত মায়ে হাঁহিটো লৈ কৈছে বেমাৰটো হোৱালি তেন্তে বুকুখন ফাটি গৈছিলে বে মানে মোৰ বেমাৰ হৈছে বুলি নহয় মাৰ দুখটো দেখি
দেউতা সেই একে ৱালৰ ফালে বিচনাখনতে লেপ এখন আছিলে তাতে গোটেই দিনটো ভৰিখন থৈ শুই থাকিলে মোৰ তুলি নাচালেই ক'ত মনবোৰ ভাল হ'ব মোক দেখুৱাই নৰ্মেল হৈ আছে আৰু ঘৰৰ পৰা গুচি আহিবলৈও মন যোৱা নাছিলে উপায়তো নাই কণ্ট্ৰেকচুৱেলেই হওক ফাৰ্ষ্ট এটেম্পতে চাকৰি এটা পাইছ এৰি দিলে ভুল হ'ব কষ্টৰি ক'লি নে নাই নাই তাইৰো ঢেৰ টেনশ্যন নতুন নতুন দৰা আহিছে মাক বাপেকৰ লগত হেনো টেনশ্যন চলি আছে তাই বিয়া নহওঁ নহওঁ কৈ আছে বহুদিন ফোনে কৰা নাই মেছেজতে কথা পাতি আছোঁ দেউতাকক কৈ দিব লাগে তাইৰ তহঁতৰ ৰিলেশ্যনৰ কথা তাই ক'লে যেনিবা মই নিজক কি বুলি চিনাকি দিম যে নমস্কাৰ মই গৌৰৱ মোৰ চাকৰি নাই কিন্তু চুগাৰ আছে ৰাতিপুৱা দৌৰি আছোঁ চুগাৰ কমাবলৈ ৰাতি পঢ়ি আছোঁ চাকৰি পাবলৈ 2 লাখ মাৰি খাই দিব মোক এই কেলা চুগাৰটো ক'ৰ পৰা আহিল হঠাৎ কি কবি আৰু ভাগ্য বেয়া কপালেই বেয়া ৰাতিপুৱা দৌৰিলে কেলা এই স্পৰ্টছ শ্বু পিন্ধি দৌৰে মানুহে বেমাৰটো হৈছে কিনিমগৈ দে এযোৰে আছে আৰু কি পিন্ধিম খালী ভৰিৰে দৌৰিবি যদি নাই অঁ মোৰ ভৰি ভাঙি এতিয়া বেলেগৰ লগত চিনি খাইছে চা কিন্তু তাক ছোৱালীজনীৰ লগত দেখি মোৰ কিয় খং উঠিছে মইতো তাক ঘিণ কৰোঁ গালি পাৰি থাকোঁ তেতিয়া কিয় সি মোৰ ভৰি ভাঙিছে গতিকে সিয়েই মোৰ দায়িত্ব ল'ব লাগিব এই ভাৱটো কিয় আহি আছে মোৰ মনত কি হৈছে মোৰ মইতো তাক ঘিণ কৰোঁ চৰকাৰৰ চকুলৰ পকেটতে প্ৰেয়সীৰ বিদায় মেছেজতে ধেৰায়ো চুপনি ৰামৰ শৰণি মোৰ এইটো কোনে আনিলে ইয়ালে নকয় কিয় কোনে আনিলে ইয়াত তোৰ মোৰ কি আছে ইয়াত চব বস্তু আমাৰ ক কি দেখুৱাবলৈ আহিছ অঁ কেনেকুৱা লাগিছে তামাম ধুনীয়া হৈছেচোন নিজে আঁকিছ নে পইচা দি অঁকাইছ কি বুলি ভাবিছে মোক ই আজিকালি তামাম প্ৰেমিক নিজে দিবি কেনে তাই ল'ব নিজে দিম ফেচ টু ফেচ আচ্ছা আহোঁতে খালি ফেচখন বচাই আহিবি কাৰ তাৰ নিজৰ কি আপোনালোক কিবা এটা উৎসাহ দিব লাগে উল্টাই মোক ভয় খুৱাই আছে মানে তোৰ ছোৱালীৰ চইচটো আৰু হিষ্ট্ৰী দেখি আমাৰ মানে উৎসাহ দিবলৈ মন যোৱা নাই সতৰ্ক পানী দিবলৈহে মন গৈছে এটা কাম কৰিবি যাওঁতে মোৰ বাইকখন লৈ যাবি আৰু গিফ্টটো দিওঁতে হেলমেটটো পিন্ধি দিবি আজি দিবিনে নিদিওঁ কেলে মুডটোৱে চেঞ্জ কৰি দিলে আপোনালোকে আৰু নালাগে আপোনাৰ বাইক আপুনি নিজে লৈ যাব আপোনাৰ আধা বনোৱা ঘৰটো চাই আহিবগৈ চিগাৰেট ফুকি ফুকি আৰু এটা কথা এইটোক চখ বুলি কয় ভুজিয়া নহয় হাতত কেইটামান লৈহে খায় ভুজিয়া নিচিনাকৈ গলিয়াই গলিয়াই নাখায় আমি আকৌ ভুজিয়া বুলিহে ভাবিছিলোঁ তাকে চব কেইটামান দি যাচোন খাই চাওঁ দিয়া হেই যি কৰে কৰি থাকক থেংক ইউ ল'ৰা বুলিয়ে জীৱন সহজ নহয় তিতা
চলা জীৱন মিঠা নহয় সেয়ে চিগাৰেটে নুজুখিবা আমাৰ ব্যক্তিত্ব এলেং বেলেং হলো আমাৰ মন পবিত্ৰ দায়িত্ব আমাৰ আছে আমি বুজো কি কৰি আছা এনেই আছো ফোন মেছেজ একো নাই যে মোলে মনত পৰা নাই নি মনটো ভাল নহয় কি হ'ল ঘৰত কিবা হৈছে নি মই তোমাৰ কথা কৈ দিলো ঘৰত কি কৈছে ঘৰত দেউতাই মোৰ লগত কথা নপতা হ'ল আঁতৰি আঁতৰি থাকে মোৰ পৰা মায়ে কি কৈছে মায়ে কৈছে বহুত কিবা কিবি কৈছে মই নাই পৰা সহ্য কৰিব মোক যেন কোনেও বুজিয়ে নাপায় বুজিবই নোখোজে মন বেয়া নকৰিবা ভাল পোৱাটো ইমান কষ্টকৰ বুলি আগতেই জনাহেঁতেন মদ চিগাৰেট খোৱা একেবাৰে বন্ধ নে খাব পাৰিবি কেতিয়াবা বন্ধ বৰ্তমান ডক্টৰক সুধিব গ'লেতো লাজে পাম নিজে গুগলতে চাইছোঁ গম পোৱাৰ পিছত প্ৰথম কামটো সেইটোৱে কৰিছে চাগে বাদ দে বেয়া বস্তু এইবিলাক না চিগাৰেট লৈ মোক উপদেশ দিবলৈ আহে আজিকালি চিন্তা কৰিবলৈ হাতত চিগাৰেট এটা লাগে কেলা মোৰ কথা বেলেগ তোৰ হাতত ৰিজন আছে নোখোৱাৰ মোৰতো একো নাই এই মানুহজনী কেতিয়া আহিব কথা হৈছে নাই আজি অহাৰ কথা চিগাৰেটটো দে না বহুত দিন খোৱা নাই ময়ো নাখাওঁ তয়ো খাব নালাগে তাইক কবি নেকি আজি কম বুলি ভাবিছোঁ কিন্তু তাই কষ্টত আছে কেলে কৈ দিলে মোৰ কথা ঘৰত কিবা হৈছে নেকি অত্যাচাৰ চলি আছে নেকি মাক বাপেকে কি অত্যাচাৰ কৰিব এনেই মাত বোল বন্ধ হ'ল মোলে হেনো বিয়া নিদিয়ে কালে যাব নেজানো খালি মোলে নিদিয়ে কাৰণ কি দিছে কাষ্ট নিমিলে জব নাই তাৰ লগতে যদি গম পায় মোৰ চুগাৰ বুলি পালৰ চুগাৰ দে ল বৰ্ডিং খোৱা নাই নহয় ভয় খাই গ'লোঁ
তাৰি জ্বলনে চাওঁ নাই এইবোৰ এৰিব লাগিব দে তোৰ লগতে ময়ো এৰিম হেল্ল' অঁ ক'ত কেতিয়া অঁ ঠিক আছে মই গৈ আছোঁ কি হ'ল ক'ত যাওঁ ঘৰলৈ যাওঁ ফাদাৰে মাতিছে নাই খুৰা হয় ময়ো যাওঁ ৰহ নাই নালাগে জানা প্লিজ জানা মই বস্তু এটা আনিব লাগে বুলি কৈছে তোৰ প্ৰব্লেমবোৰ ছল্ভ কৰি ল মই আহি আছোঁ দে Akuri? Kore sa tayo tapos to. Tika sila mga nandiyan so. Hun. Daga ko na ko. সৃষ্টি শুনাচোন সৃষ্টি তুমি মোক শান্তি নিদিয়া কিয় ভৰিখনটো ভাঙিলাই আৰু কি লাগে আৰে মইতো বহুত দিনৰ পাছত তোমাক লগ কৰিছোঁ মই কি দুখ কৰিলোঁ সদায় ৰাতিপুৱা বিছনাৰ পৰা ভৰিটো নমাই মাটি দিওঁতেই তোমাৰ মুখখন মনলৈ আহে তোমাকেই গালি পাৰোঁ আৰু ৰাতি যেতিয়া বিষত ভৰিটো বিছনাত থওঁ তেতিয়াও তোমাকেই গালি পাৰোঁ মইতো জানি বুজি কৰা নাই কিন্তু মই কাক দুখ দিম ভগৱানক মই দেখা নাই দুখ দিবলৈ না মই কেয়াৰলেছ হয় সেইদিনা ফিল্ডলৈ গৈছিলোঁ ছিনিয়ৰ চেমথাৰ কাৰণে ডিপাৰ্টমেণ্টৰ খেল আছে ছাপৰ্ট কৰিব যাব লাগে তাহাঁতক মুখখন দেখুৱাই উভতিবলৈ দিয়া খোজটোতে যে সি তোমাৰ বলটো লাগিব মই কেনেকৈ জানিম আৰে মই কেনেকৈ জানো তুমি তাত আছিলা বুলি তোমাৰ দুখ থাকক নাথাকক খুনীয়া মই হ'লো মোৰ জীৱনটো হ'ল
মানুহে মোক বেচেৰি আনলাকি বুলি কয় আৰে মানুহে মুখ চালেও সেই ছোৱালীজনীৰ ভৰি ভঙা ল'ৰাটো বুলি কয় সেই দিন ধৰি মই ভালকৈ শুব পৰা নাই ক্ৰিকেট মোৰ পেচন আছিল জানো মই তেণ্ডুলকাৰ হ'ব নোৱাৰোঁ কিন্তু ইমান বছৰ প্ৰেক্টিছ কষ্ট মইতো এতিয়া খেলিবও নোৱাৰোঁ নিজকে দুখী দুখী ভাৱ হয় দিন ৰাতি কেৱল তোমাৰ কথা ভাবোঁতে যায় কাৰণ মই জানো তুমি মোকেই দুখ দি আছা মোকেই গালি পাৰি আছা কিন্তু কিয় নাজানো মই তোমাৰ মাজতে সুখ বিচাৰি পাইছোঁ লোৱা 1000 বাৰ ৰাখিছোঁ পাৰফেকশ্যন বিচাৰি পিছত বুজি পালোঁ যে তুমিতো মোক ঘিণ কৰা মই আঁকিব বিচৰা মুখখন কেতিয়াও মই দেখাই নাই ঠিক আছে গালি পাৰিয়ে যদি তোমাৰ ভাল লাগে তেতিয়াহ'লে মোক গালিয়েই পাৰি থাকিবা কিন্তু মোৰ কাণত পৰাকৈ পাৰিবা মোৰ ফোন নাম্বাৰ ল'ৰাটোৱে চিগাৰেট খাওঁ তই কি সকলোৱে বয়সতে ল'ৰাৰ লগত প্ৰেমত পৰিব পাৰ আৰু কি মই বুঢ়া বয়সত চিগাৰেট এটা ফুকিব নোৱাৰো কিমান দাম আছিলে 18 টকা জেপত কেইটা আছে এটা মোৰ ৱাইফৰ বহুত টকা সেইটোনো কি প্ৰসংগত ক'লা নাই এনেই কিবা এটা গেষ্ট কৰিলোঁ ৰহি তই কি সবাই মাছ পিটিকাৰে মাৰ দেউতাক পতাম বুলি ভাবিছ মাহঁতৰ আগত ধৰাৰ পৰা ইমানেই ভয় যদি খোৱানো কিয় ভয়ত নহয় ভদ্ৰতাৰ খাতিৰত আউট অফ ৰেচপেক্ট এইটোতো প্ৰব্লেম ন এইবিলাক কথা তহঁতক বহুত কমকৈ শিকোৱা হ'ল আঁতৰত যা পেছিভ স্মকিং ইনজুৰিয়াছ টু হেল্থ অকল স্মকিং ইনজুৰিয়াছ নহয় নেকি গম পাম ৰ এক্সপেৰিমেণ্ট চলাই আছোঁ এক্সপেৰিমেণ্ট চলাই আছা যদি পেছিভ স্মকিং ইনজুৰিয়াছ টু হেল্থ কেনেকৈ গম পালা মোৰ মানুহজনীয়ে কয় আৰু এনেও এই চুলি দীঘল মানুহবিলাকৰ কথা শুনিব লাগে সাধু সন্যাসী মোৰ মানুহজনী মোৰোতো দীঘল মোৰ কথা কিয় নুশুনা তইতো প্ৰেমত পৰি পাগল হৈ আছা ন পাগলৰ কথা কোনে শুনে ৰে তুমিও মোক তেনেকৈ ক'লা ৰ মাৰে দুটাৰ ইমান সময় মূৰটো খালে এটা তই মূৰটো নচবাবি ক কি ভাবিছ মই ভাবাটো কোনে গুৰুত্ব দিয়ে গুৰুত্ব দিব লগা কথা ক'বও লাগিব ন চা মাৰে বাপেৰে নিজৰ জেগাত শুদ্ধ
ইমান সৰুতে বিয়া দিয়ে নেকি এখন গাঁৱৰ মানুহ পাগল মইতো তাকেই ভাবি আছো যে তই ইমান দিন কেনেকে বাচি আছ মোৰতো প্ৰথম ভাল পোৱা জানি ন তাক বিয়ে কৰিব নিছিলে কোন আছিলে মাৰে বাপেৰে জন্ম দিলে পঢ়াই শুনাই ইমানটো কৰিলে এটা এম এ পাছ কৰাৰ পিছত তোৰ এইম ইন লাইফ এটা গোবৰৰ লগত বিয়া হ'ল গৌৰৱ তোৰ কাৰণে গৌৰৱ মাৰে বাপেৰলে এতিয়া গোবৰেই তই কৈ দিব লাগিছিল আৰু পঢ়াৰ কথা PhD APSC UPSC মাৰে বাপেৰে জেদত ধৰিছে আৰু এই জেদত ধৰা মাক বাপেকবিলাকে ছোৱালীজনী উলিয়াই দিহে ভাবে ভাল কৰিলে নে ভুল কৰিলে মই এতিয়া কি কৰোঁ পলাই যা বেয়া ছোৱালী হয় আৰু নহ'লে মাৰ দেউতাৰ কথা শুনি বিয়া হৈ যা ভাল ছোৱালী হয় এই দুটা উপায়ৰ বাহিৰে বেলেগ এটা উপায় দিয়া ব্ৰেকআপ দিছে আৰু উপায় নাই মই তোমাক ভাল পাওঁ ময়ো তোমাক ভাল পাওঁ আজিৰ পৰা আমি দুই একেলগে বাহ কি মজা ৰে জীৱনটো ইমান সহজ নহয় আৰু যিয়ে সহজ বুলি ভাবে তাৰ প্ৰতিতে ভুলুকা সোমায় তাকো বিধে বিধে সেইকাৰণে কৈছো জীৱনটোক গুৰুত্ব দে ব্ৰেকআপ দিলে তুমি মোৰ বিয়া ৰখাবা মই কথা দিছো দুই ব্ৰেকআপৰ নাটক কৰি আমাক ঠগাব পাৰিম বুলি নহয় ভিতৰত চা তহঁতৰ প্ৰেম যদি অমৰে হয় কিবা এটা হ'বগৈ ৰিলেশ্যনশ্বিপত এনেও খৰাং পৰে বিয়াৰ পিছত পৰাতকৈ আগতে পৰক তেতিয়া গম পাবি যে পুখুৰীত পানী থাকে কি নাই পকৰ ধুবলৈ তাৰ ৰিজন কি দিম তোৰ বিয়া কেঞ্চেল হোৱা নাই আৰু বেছি যদি কান্দা কাটা কৰে ন মাৰে দিয়া পলমনীয় প্ৰস্তাৱটো দি দিবি তাৰ মোৰ কাহিনীটো ময়ে বেয়া হ'ম এইটো তোৰ প্ৰথম বিধ ভুলুকা তুমি বৌৰ আঙুঠিটো হাতত লৈ আছা কিয় কি বুজিব দে যদি তোক সঁচাকে ভাল পায় আমি সঁচাকে ভাল পাব পাৰো নহয় সঁচাকে ভাল পাবৰে বুজি পাওঁ পেলাই দিলা যে থাক যাও তোমাৰ হৈছে কি আগতে তোৰ প্ৰেম কাহিনী শেষ কৰি ল মোৰ প্ৰেম কাহিনী ক'বলৈ আকৌ উভতি আহিম তেতিয়ালৈকে মনত ৰাখিবি passive smoking injurious to health cigarette খোৱা মানুহৰ পৰা দূৰত থাকিবি